কিয় কিছুমান মানুহে সঁচা ভালপোৱা নাপায় এই বিষয়ে এটা সৰু গল্প জানো আহক। আমি সকলোৱে ৰূপ আৰু হৃদয় ধুনীয়া হোৱা একোগৰাকী জীৱনসংগী পাবলৈ বিচাৰো অথবা আশা কৰো। অলপ সংখ্যকেহে হয়তো ৰূপ আৰু মনৰ পৰা সুন্দৰ কাৰোবাক ভাগ্যৰ জোৰত জীৱনসংগী ৰূপে পায়। কিন্তু সঁচা ভালপোৱাত জানো ৰূপ গুণৰ কথা থাকিব পাৰে? সঁচা ভালপোৱাটো হ'ল দুখন হৃদয়ৰ মিলন, নতুবা গোপনীয়তাৰে দুটি আত্মাৰ নিবিড় আকৰ্ষণ। কেতিয়াবা কেতিয়াবা আমি ৰূপ আৰু গুণৰ কথা ভাবিয়ে সঁচা ভালপোৱা পায়ো হেৰুৱাবলগীয়া হয়। কিন্তু কিয়? সেয়া এই গল্প অথবা কাহিনীটোৰ জৰিয়তে জানো আহক। বহুদিন আগতে ছোৱালী এজনীয়ে এগৰাকী পণ্ডিতক সুধিছিল, সঁচা ভালপোৱা কিয়নো সকলোৱে নাপায়? পণ্ডিতগৰাকীয়ে নম্ৰতাৰ সুৰত ছোৱালীজনীক কৈছিল যে কাষৰতে থকা ফুলৰ বাগিচাখনিৰ পৰা আটাইতকৈ ধুনীয়া ফুলপাহ ছিঙি আনাগৈ আৰু তেতিয়া উত্তৰটো পাই যাবা। ছোৱালীজনীয়ে গোটেই দিনটো ফুলনিখনিত ধুনীয়া ফুলপাহ বিচাৰি অৱশেষত গধূলি খালী হাতে পণ্ডিতগৰাকীৰ ওচৰলৈ উভতি আহিল। তাই পণ্ডিতগৰাকীক সকলোবোৰ কথাকে ক'লে যে তাই হেনো ফুলনিখনত সহস্ৰ ফুল দেখিছিল, তাৰ মাজতে এপাহ অতিকে ধুনীয়াও দেখিছিল, কিন্তু তাতকৈ বেছি ধুনীয়া পাব বুলি নিচিঙি আগলৈ আগুৱাই গৈছিল। পিছত ভবামতে হৈ নুঠিলগৈ। দিনটো বিচাৰি ভাগৰি পৰিল, অথচ ধুনীয়া ফুল এপাহো নাপালে। শেষত আগতেই ধুনীয়া বুলি দেখা ফুলপাহকে ছিঙি লোৱাৰ মানসেৰে উভতিছিল। কিন্তু আগতেই ধুনীয়া দেখা ফুলপাহো সেই ঠাইত ফুলি থকা নাছিল। ইতিমধ্যে সেই পাহ কোনোবাই লৈ গৈছে। ইয়াৰ পিছত পণ্ডিতগৰাকীয়ে ক'লে, এনে ফুলৰ বাবেইতো কিছুমানে সঁচা ভালপোৱা নাপায় অথবা পায়ো হেৰুৱাবলগীয়া হয়। কাৰণ যি সন্মুখত থাকে তাক মূল্য দিব নোখোজো, আনকি যেতিয়া মূল্য বুজো তেতিয়া সি সেই ঠাইত ৰৈ নাথাকে। এইবাবেই সঁচা ভালপোৱা সকলোৱে নাপায়।